সুন্দৰ এইটো নিউজ লাইভত যাব আকৌ এইটো নিউজ লাইভত যাব মোৰ ভাইটিটো ঘৰত যে আজি ঘৰ লৈছে তাহাঁতি ভাইটিটো আহি যোৱাচোন এইফালে একবাৰ দেখাই দিওঁ ইয়াক বহুতে চাগে চিনিয়ে পায় নমস্কাৰ নমস্কাৰ হীৰকজ্যোতি কলিতা ই বহুত ধুনীয়া গান গায় গিটাৰ বজায় মিউজিচিয়ান হয় আৰু ঢোল বজাব জানে তো ইয়াৰ এটা চেনেল আছে চেনেলটোৰ নাম কি আছে হীৰকজ্যোতি কলিতা বুলি আছে হীৰকজ্যোতি কলিতা বুলি আছে মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো তো আহি পেলাই আজি অলপ মজা হ'ব ইয়াতে ঢোল চোল হ'ব অলপ মিউজিক চিউজিক হ'ব ময়ো বজাম গিটাৰ বজাম মই গিটাৰ বজাব জানো দেই ভালকৈ জানো পুৰা পাৰফেক্ট জানো বজাই দেখাই আছোঁ মই বজাই দেখাই আছোঁ তো অলপ ৰাইজ গিটাৰ বজাম কিবা ভুল ভালকৈ হ'লে মাফ কৰি দিব হা মই ভালকৈ গিটাৰ বজাব জানো কিন্তু আজি কোনটো বজাম কো অৰিজিত সিং নে সোনু নিগম যি বজা কিবা এটা সোনু নিগম কোনটো গান কিবা এটা বজালে হ'ল কিবা এটা ক'ব লাগিব এনেকৈ হ'লে আমি ডাঙৰ अभी मुझमें कभी হা अभी मुझमें कभी তেনেহ'লে বেলেগ কিবা এটা বজালে হ'ল নহ'লে অৰিজিত সিং কোনটো যিকোনো যিকোনো দিল কা দৰিয়া প্ৰথম কিন্তু दिल का दरिया সুন্দৰ এইবেলি মোক দে Okay. Baya. ইমান যে ধুনীয়াকে নাছিলে ক'ত শিকিছিলে এইবোৰ আগৰ পৰা শিকা মানে সৰুৰ পৰা শিকা অলপ কওক ভাগৰ লৈছে পিতা অকণ দেৰিকে ক'লে নাই এতিয়া ক'ব মই যাব লাগে মানে নিজৰ পৰা মোক ফোন কৰি আছে বেলেগ নিউজ আছে মই সৰুতে বিহু নাচিছিলোঁ বুঢ়া কালত জেং বিহু নাছিলোঁ এতিয়া লৰাই বজাই নাচো মই লৰাই বজাই মাকে নাচে আৰু গানো গায় গান এটা গাব এতিয়া ভাগৰ আছে কিন্তু গান এটা গাব তাৰমানে এতিয়া ফেফনি হৈছে অলপ 5 মিনিট ৰেষ্ট দি আছো বেয়া নাগাওঁ ভালকে গাব নেকি মানে উশাহটো টানি কিনে উশাহটো ওলাই দিব
ভাল বান্ধৱী গায়কী তাই গান গায় তাইক এবাৰ দিয়া মাইকটো গক আন্টি অজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বন এবাৰ কৈ যোৱা এবাৰ কৈ যোৱা বঢ়িয়া বঢ়িয়া নন্দে ভদ্ৰ এক্সেছ আমি বজাওঁ এইবিলাক মাল্টি টেলেণ্টেড মানুহ মাল্টি টেলেণ্টেড চব আছে চব আছে নাচিব জানে বজাব জানে গাব জানে ভাতো বনাব জানে পৰিয়ালো পোহে তো বিহু নাচি নাচি ভাগৰ লাগিলে চ' ওপৰত এতিয়া চাদৰ ওপৰত আহিছোঁ আৰু ইমান ধুনীয়া লোকেশ্যন চব तुम साथ हो या न हो গান ময়ো গাব জানো তুমি নেদেখা আৰু কাৰো আগতে বুট আন্টিহঁতৰ আজি নতুনকৈ ঘৰ লৈছে অনুভৱটো অলপ পৃথক অনুভৱটো ভাল লাগিছে বহুত দিনৰ মানে কথা মানে পূৰণ হ'ল আশাটো পূৰণ কৰিলোঁ এটা শিলত এটা তেজ আছে মোৰ ইয়াত আশা কৰিলোঁ মানে ঘৰটো যে আৰু ভাল কৰিম বুলি ভাবি আছোঁ আৰু কষ্ট হৈছে এটা মনৰ কষ্টটো যথেষ্ট হৈছে মনৰ মানে দুখ আৰু যোনদিনাখন পূজা কৰি সেৱা কৰিছোঁ বিৰাট চকুখিনি ওলাই গৈছে আৰু টোপটোপকৈ কাৰণ কিয় কষ্টৰ পইচা মোৰ সেয়া আৰু বিৰাট কষ্ট হৈছে ঘৰটো বনাই মানুহৰ সপোন এটা যেতিয়া পূৰণ হয় বিৰাট ভাল লাগে মানে নথয় আমাৰ এতিয়া আৰু পূৰণ হ'লে আছে টাইলছ লগাব আছে ড্ৰয়িং ৰুম বেডৰুমত এইবোৰ দীঘল পৰ্দা লগাব আছে ৰঙা বগা হালধীয়া কিন্তু বাথৰুমটো বৰ ধুনীয়া লাগিছে আৰু টাইলছ লগাব আছে আৰু মাহঁতৰ সদায় বাথৰুমটোৱে লাগে বহুত যেন পইচা কাৰো নাই এখন দোকান ক'ত ইয়াতে বহিব সেইখন এখন দোকান আৰু এইখন এখন দোকান এতিয়া পকৰ চকৰ চব পাই নেকি কেইটকা 10 টকা নেকি এটা মই আজিলৈ এটাত 10 টকা পিছত 10 টকা रोल নহয় পকৰা পিয়াজ দি নে পকৰা চিকেন পকৰা চিকেন পকৰা আচ্ছা চিকেন পকৰা তলত মানুহ আহিব সেইটো খোৱা আইতা কিমান ভাল লাগিছে ইয়াতে কওক বহুত 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 ভাল লাগিছে বহুত বেছি ভাল লাগিছে নিজৰ ছোৱালীজনীৰ ঘৰ এখন হ'ল ছোৱালীজনীৰ জীৱনটো মুকলি হ'ল মোৰ বহুত বহুত ভাল লাগিছে কাৰণে এতিয়া যেনেকৈ সুধিছোঁ তোমাক তুমি কাকতিৰে ল'ৰা নেকি মানে পাহৰি যোৱা যেন হৈছে এতিয়া আমাৰ মেমৰি অলপ লছ হৈছে মানে 5-6 বছৰ বেছিয়ে হ'ল চাগে দেখা নোপোৱা তেতিয়াহ'লে অলপ ডাঙৰ হৈছোঁ দাড়ি চাৰি আহিলতো এতিয়া বিয়া চিয়া পাতিলে মাতিবা আৰু কিয় নামাতো মাতিবা বিয়া নাপাতো চাগে এতিয়া নাপাতো চাগে দেৰিকৈ পাতিম এতিয়া তুমি স্বাৱলম্বী হৈ লোৱা বিয়া পাতাটো একো ডাঙৰ কথা নহয় হা আধা ঘণ্টাত বিয়া পাতিব পাৰি টকা থাকিলে কিন্তু নিজে স্বাৱলম্বী হ'ব লাগে দেই এইবিলাক এতিয়া চিন্তা নকৰিবা এইবিলাক নাই বাৰু আৰু 7-8 বছৰমান আছে আছে অ'কে এইটো নিউজ লাইভত যাব আকৌ এইটো নিউজ লাইভত যাব কল 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 এবিধ ফল কল খালে গাত হয় সিংহৰ সমান বল নাই একো নহয় মাইণ্ডৰ লিংকেজ Power energy. Keep bomb energy, bapre bap. ফাইনেলি খাব যে পালো I love food.
জানে চবে আমাৰ ওচৰলৈ দেখা নাই অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম কল 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 এবিধ ফল কল খালে গাত হয় সিংহৰ সমান বল নাই একো নহয়